Hello everyone, good morning. খাবলৈ লৈছোঁ পোলাও খাই লওঁ খাই মেলি পূৰা কামত লাগিব লাগে যিহেতু ফুলখিনি দেখাইছিলোঁ আপোনালোকক আনিছিলোঁ পোলাও অলপ কাম কৰিব আছে সেইকাৰণে খাই লওঁ আৰু এতিয়া ভাবিছিলোঁ ৰাতিয়ে পোলাও আছিলে সেইকাৰণে পোলাওকে অকণমান খাব লৈছোঁ খাই মেলি কামত লাগি যাওঁ আৰু মানে কেইদিনমান হ'ল মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি বস্তু এটা আনিলোঁ এইটো অৰ্ডাৰ কৰি আনিলোঁ ভাবিলোঁ আজি দেওবাৰ যিহেতু ঘৰত আছোঁ ভাবিলোঁ ইয়াৰ অকণমান কাম কৰোঁ মানে সজাওঁ ভাবিলোঁ আপোনালোককো দেখা আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে কুশলে আছে তেন্তে ব'লক এই কামটো কৰোঁ আপোনালোককো দেখাওঁ তেন্তে আৰু অনলাইনৰ পৰা অনা বস্তুটো হৈছে এইটো মোৰ ফুলখিনিৰ কাৰণে আনিছোঁ যিহেতু মোৰ ফুলখিনি ইমান ডাঙৰ নহয় সেইকাৰণে সৰু টাব আনিছোঁ আৰু আজি এই টাবখিনিকে ফুল লগাওঁ ছেটেল কৰোঁ আনিছিলোঁ ফুলখিনি অনা দিন হ'ল কিন্তু এতিয়ালৈকে ইয়াত মানে মেৰামতি কৰা নাই আজি দেওবাৰ যিহেতু ঘৰত আছোঁ ইয়াৰ মেৰামতিও কৰোঁ তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ কিনে আপোনালোকক দেখাম তেন্তে ব'লক মাটি আনিছিলোঁ ফুলৰ টাবকেইটাত দিবৰ কাৰণে মাটিখিনি লওঁ ইয়াৰ লগত কি মাটিখিনি ইমান ৱেইট হৈ আছে ৰাতিপুৱাই মানে আমাৰ ঘৰত যদি এইটো গানটো ভঞ্জানে নবজায় নাই তাই মানে শান্তিয়ে নাপায় সদায় সেই ৰেগুলাৰ গান বজাবই লাগিব আৰু তাই ফুল পিচটো আপোনালোকক দেখাইছোঁ পিচ এইটো চাওক একদম ভালেই আহিছে এমাউণ্টটো চাই মানে যিটো 286ত 15টা দিয়া হৈছে এটাত ধৰি লওক 19 টকা বা 20 টকামানকৈ পৰিছে কিন্তু ভাল আহিছে কোৱালিটিটো একদম ডাঠ চাব পাৰিছে আৰু ফুটা কেইটামান আছে কিন্তু তথাপিও কৰিব লাগিব পানীটো সৰকিবৰ কাৰণে কিন্তু চাওক চব পিছে একদম মানে মোৰ কাৰণে যথেষ্ট ঠিকেতে পাইছোঁ মইতো ছেটিছফাই আছোঁ সঁচাকৈ ক'ব গ'লে কিন্তু ভাল লাগিছে তেন্তে ইয়াৰ কাম ষ্টাৰ্ট কৰোঁ এতিয়া ইয়াত চাব পাৰে ফুটা মানে কমকৈ আছে বেছি ফুটা নাই সেয়ে ভাবিলোঁ আৰু অলপ ফুটা কৰি দিওঁ সেইটো গজাল খাটি আছে ফুটা ফাইনেলি মোৰ এতিয়া ফুটোৱা হৈ গ'ল এতিয়া বাকী যিখিনি কাম আছে সেইখিনি 15টা আছে তাই এটা মাহীক দি দিলোঁ এতিয়া 14টা আছে এইখিনি কাম কৰোঁ আৰু এতিয়া অলপ শুকান হৈ থকা গোবৰ মাটিখিনি আনি মাটিত ঢালি দিছোঁ যিহেতু মানে মিলাব লাগিব সেইকাৰণে আনি মেলি গোবৰ মাটিখিনি দুইখিনি মিক্স কৰিবৰ কাৰণে এতিয়া দুইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ মাটিখিনি আৰু গোবৰখিনি সমানে ঢালি লৈছোঁ ঢালি পিনি ধুনীয়াকৈ এতিয়া মিলাই যাওঁ আৰু মই নাজানো বিশেষকৈ কেনেকৈ কি কৰিব লাগে সেইকাৰণে মই মানে বিশেষ অভিজ্ঞতা নাই যদিও মানে যিমানখিনি নিজৰ দিমাগে পাইছোঁ সেইটোৱে কৰি গৈছোঁ আৰু চব পিছত দুইখিনি অলৰেডি মিক্স কৰা হৈ গ'ল মানে শুকান গোবৰ আৰু ৰঙা মাটি যিহেতু মানে ফুলখিনি অনা দিন হ'ল মানে আজি 15 দিন মানে হ'ল ফুলখিনি অনা যিহেতু খুব বৰষুণ দি আছিলে মাটিও মানে এনেকৈ আনিব পৰা নাছিলোঁ সেইকাৰণে মানে টাবকেইটা ৰোৱা নাছিলোঁ টাবকেইটা অনাটো এমাহৰ পাৰে হৈ গ'ল ধৰক টাবকেইটা অৰ্ডাৰ দি অনা আৰু মানে মাটি পোৱাই নাছিলোঁ সেইকাৰণে মানে ৰোৱাও নাছিলোঁ ফুলখিনি ভাবিলোঁ আজি কালিৰ পৰা বতৰটো ভাল কৰিছে কালি সেইকাৰণে মাটি আনিলোঁ আৰু এতিয়া শুকান গোবৰ এইটো শুকান নাইতো অলপতো তিতিয়ে আছে যিহেতু মানে বৰষুণ দি আছিলে ন বৰষুণ দিয়ে থকাৰ কাৰণে তিতি আছে কালি যিহেতু অলপ ৰ'দ দিয়াৰ কাৰণে অকণমান শ্লাইট অলপ শুকালে আৰু ভেভেৰীয়াটো নাই দিয়া যিহেতু ভাবিলে সেইকাৰণে আৰু ফুলৰ ক্ষেত্ৰত বিশেষকৈ মোৰ ইমান মানে হেৰি নাই নলেজ নাই যে কেনেকৈ কি প্ৰতিপালন কৰিব লাগে কেনেকৈ কি কৰিব লাগে কি সাৰ দিব লাগে মই একোৱেই নাজানো সেইকাৰণে মই ইমানটোলৈকে কৈছোঁ যে নাজানো এনেকৈ যে ফুলত যিটো দেখাইছোঁ ফুলত যিটো এনেকৈ মানে ফুটা কৰিব লাগে ফুলৰ টাবটোত সেইটোও মই নাজানিছিলোঁ প্ৰথম আনিতো মই এনেকৈ টাবটোত দি ডাইৰেক্ট ফুল দিয়ে ৰুই দিছিলোঁ তাৰপিছত ভেভেৰীয়া হয় পানীটো নাযায় তেতিয়াহে মই গম পাওঁ যে ফুলৰ টাবটো এনেকৈ ফুটা কৰিব লাগে বুলি তাৰপিছত কৰা হ'ল বাৰু কিন্তু মাটিটো ভাল নহয় সেইকাৰণে চাগে ফুলবোৰ অকণমান বসাত কম হয় কিন্তু সেইকাৰণে যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ভাবিলোঁ আজিও ৰুওঁ আৰু ৰুম এতিয়া আৰু আপোনালোকে যদিহে জানে জনাবচোন কমেণ্ট কৰি কেনেকৈ কি কৰিব লাগে ধৰি লওক মানে মই ফুলটো যিহেতু বহুতে ভাল পাওঁ প্ৰত্যেক ছোৱালী হওক হেৰি হওক মতা মানুহ বহুতে ফুল বহুত ভাল পায় কিন্তু মই ইয়াৰ প্ৰতিপালনটোহে কৰিবলৈ বিশেষকৈ নাজানো কাৰণ প্ৰথমতে মই এইটোও নাজানিছিলোঁ যে ৰ'দ দিলে ফুলত পানী দিব নালাগে মই ৰ'দ নাই বৰষুণ ৰ'দ দি থাকে তেতিয়াও মই ফুলত পানী দি থাকোঁ মানে দিনটো ৰ'দ দি থাকে ফুলবোৰ পূৰা ৰঙা হৈ থাকে তেনেকুৱাত ফুলত পানী দিওঁ দিনটোত 4 বা 5 বাৰ দি দিওঁ মই নাজানোৱে মানে যে ৰ'দ দিলে পানী দিব নালাগে ধৰি লওক তেনেকুৱাও বহুত কৰি থৈছে সেইকাৰণে চাগে মোৰ ফুলবোৰ অকণমান থমকি ৰৈ আছে কিন্তু যিমান পাৰিছোঁ আৰু কৰোঁ আৰু তেন্তে ব'লক হিয়াত ভৰা আৰু ফুলখিনি অনা যিহেতু বহুতেই দিন হ'ল বৰষুণ দি আছিলে সেইকাৰণে ৰুব পৰা নাছিলোঁ সেইকাৰণে ভাবিলোঁ আজি ৰুই দিওঁ ফুলকেইটা টাবকেইটাও অনা দিন হ'ল টাবকেইটাও অকণমান কামটো কৰি প্ৰব্লেম মই কওঁ হা আৰু মোৰ ফুলখিনি কি হয় যিকোনো ফুল যোনজোপা ফুলে লাগে ফুলপাহ ফুলিব আজি ধৰি লওক ফুলপাহ ফুলি আছে কাইলৈলৈ হৈ যায়
নাজানো কেলৈ সেইটো দুখৰে মানে সুখৰে দুখেই লাগে আৰু যিহেতু ইমান প্ৰতিপালন কৰি ৰুওঁ কেলৈ হয় নাজানো সেইকাৰণে মই ভাবিছোঁ এতিয়া অকল পাত ফুলেই ৰুওঁ মই ফুল লগা ফুল নোৰোৱে যিহেতু মোৰ ওচৰত নেমানে লোকক আনৰ ঘৰত মানে জোপা ফুল ধৰি লওক ৰুলে 4-5 দিনলৈকে থাকে মোৰ কিন্তু নুফুলে সেইকাৰণে এতিয়া কামখিনি এফালে ধুনীয়াকৈ কামখিনি কৰি যাওঁ আৰু ফুলখিনি সামাজিককে ধৰি প্ৰকৃতিক কামৰ প্ৰতিও মোৰ বহুতেই আগ্ৰহী মন মই কৰি খুবেই ভাল পাওঁ সেয়ে মানে ফুলৰ টাব মানে ঘৰতে ফুল ৰুলোঁ এটা এটাকৈ এনেকৈ ভৰাই গৈছোঁ আৰু আপোনালোকে যদিহে জানে মানে ফুলৰ কেনেকুৱা কি ৰাসায়নিক কিবা সাৰ থাকে যদি মানে কেনেকৈ ফুলখিনি ডাঙৰ হ'ব পাৰে আপোনালোকে জানে যদি মোক জনাবচোন বাৰু মই বিশেষ মানে নাজানো সেইবাবে আপোনালোকক শ্বেয়াৰ কৰিম তাতে নজনা কিবা এটা আপোনালোকে যাতে কমেণ্ট কৰি মোক জনায় যাৰ বাবে মোক ফুলখিনি অকণ সুন্দৰ সম্পূৰ্ণ 13টা টাব যিহেতু 15টা আছিলে এটা মাহীকে দিলোঁ 14টা আছে 13টা টাব ভৰ্তি হৈ গ'ল এইটো খালী হৈ থাকিলে এইটো মানে খালী হৈ থাকিলে আমাৰ মাহীয়ে বিচাৰিছিলে ভালেই পালোঁ এটা খালী হৈ থাকিলে এটালৈ কম হ'ল তথাপিতো আৰু আনিব লাগিব বাৰু আৰু এই চাব পাৰিছে ধৰক খালী ফুলখিনি ৰুই লওঁ আৰু ফুলখিনি আনোগৈ যিহেতু মানে আগত টাবত এনেই টেম্পলি ৰুই থৈছোঁ অলপ দাঙি আনোগৈ পিছত ইয়াত মানে এনেই গুজি থৈছিলোঁ ইয়াত মানে মই এইটোত মাটি দি এইকাৰণে থৈছোঁ যাতে ফুলবোৰ আনিলেতো তৎক্ষণাত কেতিয়াও ৰুব নোৱাৰোঁ ন যাতে মানে এনেই নৰ্মেলি ৰুই থ'ব পাৰোঁ সেইকাৰণে ৰুই থৈছিলোঁ ইয়াৰ পৰা এতিয়া লৈ যাওঁ এই চাব পাৰিছে একদম শিপা ওলাই গ'ল লৈ পিনি এতিয়া ফুলখিনি গৈ ৰুমগৈ আৰু কাইট কিছুমান টাবত ডাবল আছে এইবোৰ চিংগল কৰিব লাগিব এয়া চব পাৰিছে লৈ লওঁ আৰু এইকেইটাও নিবলৈ আছে নিম আৰু কিছুমান টাবত মই কি কৰিছোঁ টাব নাছিলে যেতিয়া মানে ফুলবোৰ আনি ডাবলকৈ ৰুই থৈছিলোঁ সেইখিনি ৰুই থৈছোঁ এইখিনি একেটা টাবতে ডাবল দি থৈছোঁ ভাবিছোঁ সেইখিনিকো চিংগুল কৰি দিওঁ যদিহে টাব হৈ যায় ফাইনেলি গোটেইকেইটা টাব ৰেডি হৈ গ'ল কিন্তু এটা টাব খালী থাকি গ'ল এইটো বাৰু আমাৰ জেঠাই বিচাৰিছিলে তাইক দি দিম বাকীকেইটা যিকেইটা আছিলে সৰুকৈ চব ভৰ্তি হৈ গ'ল আৰু এইখিনি আছে আৰু টাব কম হৈ গ'ল সেইখিনি ফিল আপ কৰিব লাগিব ফুলখিনি লগাই মেলি হৈ গ'ল বহুত ভাগৰ লাগিছে আৰু এইফালে চাব পাৰিছে এতিয়া আৰু ধুনীয়াকৈ সৰু হৈ আছে যিহেতু সেইখিনি এনেকৈ থৈছোঁ আৰু এতিয়া অপেক্ষা কৰি থাকিম মই কেতিয়া ডাঙৰ হয় দিনে ৰাতিয়ে তাক চায়ে থাকোঁ মোৰ পৰা ফুল লগালে তাক দিনে ৰাতিয়ে মন বেয়া লাগে যি কণ্ডিশ্যন মই আকৌ ফুলকে চাই থাকোঁ চাওঁ কেতিয়া কিমান ডাঙৰ হ'ব পাৰে কৰে সোনকালে ডাঙৰ হ'বলৈ হয় আৰু দি দিওঁ ফুলখিনিত যিটো ডাঙৰ হ'ব লাগিব সোনকালে ফুলত পানী দি মেলি হৈ গ'ল আৰু মাটিৰ প্ৰয়োজন আছিলে ফুলত দিবৰ কাৰণে মানে ফুল ৰুবৰ কাৰণে কিন্তু মাটি কম হ'লেকে নোৱাৰিলোঁ আকৌ মাটি আনিলে আকৌ বাকীখিনিও ঠিক কৰি দিব লাগিব আৰু সোনকালে বাঢ়ি যাওক জনত পোৱা গিফ্টটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আজি দেখাম আপোনালোকক ভাবিছিলোঁ বহুত দিন হ'ল যিহেতু জোৰণ হোৱা মই বস্তুখিনি ভাবিছিলোঁ আপোনালোকৰ আগত দেখাম ভাবিয়ে আছিলোঁ কিন্তু দেখাব পৰা নাছিলোঁ আৰু আজি ভাবিছোঁ ফাইনেলি দেখাম বুলি আছিলোঁ কিন্তু ফুলৰ ভিডিঅ'টো যিহেতু বহুত দীঘল হৈ গ'ল সেইকাৰণে আজি নেদেখাওঁ বেলেগ কেতিয়াবা এটা ভিডিঅ' বনাই মোৰ জোৰণত কি গিফ্ট দিছিলে কিনা সকলোবোৰ দেখাম মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বহুত প্ৰয়োজন আছে আপোনালোকে সহায় কৰিব আৰু তেন্তে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ নেক্সট কেতিয়াবা ভিডিঅ' এটাত নিশ্চয় দেখাম তেন্তে আজিলৈ বাই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে হয়তো কাইলৈও লগ পাব পৰহিলৈ মানে লগ পাম আৰু দিয়ক বাই